হাই গাইজ, কি কৰিছে আপোনালোকে? কি খবৰ সকলোৰে? যিহেতু লকডাউন চলি আছে, গতিকে সকলোৰে এটা আমনি লাগিছে ঘৰত থাকি থাকি, নহয় জানো? মোৰো ঠিক তেনেকুৱাই হৈছে, কিন্তু ঘৰত নাথাকিলে আমাৰ উপায়ো নাই, যিহেতু সকলোৱে জানেই কিমান ভয়াৱহ হৈ গৈছে পৰিস্থিতি। গতিকে সকলো ঘৰত থাকক, ভালে থাকক, সেইটোৱে আশা কামনা কৰিলোঁ। তাৰোপৰি মই যিটো ৰেচিপি মই আগবঢ়াইছোঁ সেইটো এটা ঘুগুনি বুলিও ক'ব পাৰি, দালি বুলিও ক'ব পাৰি, একেবাৰে চিম্পুল ৰেচিপি, সকলোৱে খায়। ময়ো ৰেচিপিটো আজি ঘৰত বনাইছিলোঁ, এনেই আছিলোঁ, গতিকে ভাবিলোঁ আপোনালোকলৈ আগবঢ়াই দিওঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব। গতিকে এয়া লৈছোঁ মই প্ৰসাদ কেইটামান আছিল, গতিকে ভাবিলোঁ এইকেইটা মই তেনেকৈ ঘুগুনি বনাই থৈ দিওঁ। আমি বিশেষকৈ দালি বুলিয়েই খাওঁ বাৰু। এইখিনি মই নাৰিকলখিনি ভালকৈ চাফা কৰি লৈছোঁ আৰু এইখিনি ভালকৈ ধুই ল'ম এতিয়া। এয়া পানী দি মই ধুনীয়াকৈ এইখিনি ধুই লৈছোঁ। তাৰপিছত ইয়াতে দিম মই দুটা বিলাহীকেইটাও ধুই ল'লোঁ, আৰু দুটা আলুখিনিও ধুই মেলি এতিয়া কাটি দিম ইয়াতে। এইখিনি মই কাটি ল'লোঁ আৰু এতিয়া এইখিনি মই কুকাৰত দি দিম। এয়া কুকাৰত দি দিলোঁ। কুকাৰত দি ইয়াতে মই দিম এতিয়া আধা লিটাৰ আৰু 1 কাপ পানী দিম। একাপ পানী দি এতিয়া 7টা চিটি মৰালৈকে মই এইখিনি কুকাৰত গেছত বহাই দিম। আপোনালোকে তেনেকৈ দিব, তেতিয়া বুটখিনি ধুনীয়াকৈ সিজি যাব। এতিয়া মই নিমখ দিছোঁ ইয়াতে ডাঙৰ চামুচেৰে 1 চামুচ। তাৰপিছত ইয়াতে মই গেছত কেৰাহীটো দিছোঁ, কেৰাহীটোত তেলো দি দিলোঁ। এতিয়া দিম অলপমান পাঁচফোৰণ। তাৰপিছত পাঁচফোৰণখিনি দি উঠিলোঁ। পাঁচফোৰণখিনি গৰম হোৱাৰ পিছত এতিয়া মই দিছোঁ পিঁয়াজখিনি যেতিয়া ব্ৰাউন কালাৰ হ'ব তেতিয়া বাকীখিনি বস্তু দিম। চাই থাকক। এনেকৈয়ে দালিখিনি খাই খুবেই ভাল লাগে। যিসকলে খাইছে তেওঁলোকে জানেই বাৰু, খাই বহুত ভাল লাগে, আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰি, বিৰাট টেষ্টি হয়। তাৰপিছত ইয়াতে দিম মই আদা নহৰু এচামুচ। এয়া আদা নহৰু পেষ্ট এচামুচ দি দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি দিম। এইখিনি ভাজি ইয়াতে মই 2টা জলকীয়া দিছোঁ, কেঁচা জলকীয়া, যিহেতু মই জ্বলা বেছি নাখাওঁ। আপোনালোকে যিমান জ্বলা খাই সেইখিনি দিব। ইয়াত ধনিয়া গুড়ি দিছোঁ মই আধা চামুচ, আৰু এয়া দিছোঁ জিৰা গুড়ি আধা চামুচ, আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এইখিনি ভাজি তাৰপিছত দি মই যিকেইটা বিলাহী মই দি দিছিলোঁ সিজিবলৈ কুকাৰত, তাৰে বিলাহী দুটা মই ইয়াত ধুনীয়াকৈ ভাঙি ল'ম। এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এইখিনি এনেকৈয়ে বাৰু আগতে খাইছেনে নাই ক'বচোন কমেণ্ট কৰি। তাৰপিছত এইখিনি দি মই এতিয়া এচামুচ হালধিখিনি দি পেলাই এইখিনিও ধুনীয়াকৈ ভাজি, এতিয়া এইখিনি সিজাই থোৱা দালিখিনি ধুনীয়াকৈ সিজিছে দালিখিনি, আৰু এই দালিখিনি এতিয়া মই ইয়াতে দি দিম। দালিখিনি দি দিলোঁ। দালিখিনিত আৰু মই বেলেগকৈ পানী দিয়া নাই, আৰু একে মিডিয়াম ফ্লেমত এইখিনি উতলিবলৈ দিছোঁ। এইখিনি উতলিছে, ভালকৈ উতলাৰ পিছত এইখিনি নমাই থ'ব। হৈ গ'ল আমাৰ ৰেচিপি ৰেডি। একেবাৰে কম সময়ত টেষ্টি ৰেচিপি। যদি খাইছোঁ নাই এবাৰ খাই চাব পাৰে, বিৰাট টেষ্টি হয় ৰেচিপিটো, আৰু একেবাৰে কম সময়ত ৰাতিপুৱাৰ ভাগত এইটো ৰেচিপি খাবলৈ খুবেই ভাল লগা হয়। গতিকে এবাৰ